দেখছে না ঘৰৰ পৰা মনত নকৰে মোক অফিচৰ পৰা মনত কৰে 1 লাখ টাকা দিয়া যদি শুনিম এটা ফিউজ থাকে মোৰ ইয়াৰ পৰা জ্বলি গৈছে দুটা ফিউজ আচ্ছা এটো মাজতে যে লাত মাৰবা লাগা আছিল বাইকত এই কাৰণে মই কৈছিলো নাই সিলেক্ট তলত খুলি গেছে বেয়া কৰা মানুহ মই চাওক একো কাম নকৰে তুমি যদি ভিডিওটো চাই আছা যদি এনেকা কৰিছা নেক্সট টাইম এনেকা নকৰিবা Well hello guys, this is your Nico bhai and welcome to my YouTube channel Nico Vlogs. আশা কৰো ভালে আছে সকলোৱে ইয়াৰ আগৰ ভিডিওত কৈছিলোৱে আমি কৰবাত যাম ডিজি ভাই মই আৰু মেটাপ ভাই আৰু কোনোবা যাব চাগে কিন্তু এতিয়ালৈকে সিওৰ হোৱা নাই কোন কোন যাম আৰু ডিজি ভাইৰ বাইকৰ টায়াৰ চেঞ্জ কৰিব আছিলে যোৱাকালি MotoCrazeত কল কৰি আনিব দি দিছিলো আনি দিছে টায়াৰ এতিয়া তাকে গৈ আছো MotoCraze ডিজি ভাই অকমান পিছত আছে লাইভ লোকেশ্যন পঠাই দিছো আহি যাব তালৈকে মেটাপ ভাই আৰু মই আগে আগে গৈ আছো MotoCraze আৰু ইমান জাম লাগিছে ন কি কম আৰু অৱস্থা বেয়া হৈ গৈছে Okay guys, আহি পাই গলো MotoCraze ডিজি ভাইৰ টায়াৰ লাগি আছে হেতু সাইডে মানে এইখিনি জায়গা বহুত কম আছে হেতু কাৰণে হিফালে ফিটিং কৰি আছে কি নাম আছিল টায়াৰটোৰ স্পিড ব্লাস্টাৰ নেকি ৰালকো স্পিড ব্লাস্টাৰ 150 70 60 17 150 60 17 খাতৰা সাইজ কিন্তু মজা লাগিছে টায়াৰটো অফৰোড অনৰোড দুটাৰ কাৰণে হয় ন আৰু সেই টায়াৰটো গুৱাহাটীত কতো বিচাৰি পোৱা নাই যোৱাকালি মই নিতিনদা কল কৰিছো কল কৰি ক'লো যে ইমাৰ্জেন্সি লাগে টায়াৰটো আজি ব্যৱস্থা কৰি কিনে দিল থ্যাংক ইউ ভাই ইমান কষ্ট কৰাৰ কাৰণে আৰু মোৰ বাইকৰ এটা বস্তু লগাব আছিল বহুত দিনৰ পৰা ভাবি আছো লগাম বাট মই ইফালে গুচি গৈছিলো ট্ৰিপৰ ভিডিওটো আহাই নাই সেইবিলাক বাৰু আহিব পিছত কিন্তু সেই বস্তুটো আজি লগাব লাগে অকমান টাইম পাইছো এটো হল জিপিএছ এটো কি কোম্পানীৰ হয় আই গ্লোবেল এটো বুলে সবতকে ওপৰত ইয়াৰ আগত কিবা বেলেগ লেছ ট্ৰেক আছিল নেকি হেতু ভালে আছিল বাট হেতুতকে এটো অকমান দামটো বেছি আৰু দাম বেছি মানে কমটো পাইছে ইয়াৰ কাৰণে কিবা কিবি ডকুমেন্টস লাগে বাইকৰ আৰসি আৰু ড্ৰাইভিং লাইসেন্স দি দিছো মুন্না ভাই পঠাই দিলে তাৰ পিছত জিমেইল আৰু মোবাইল নাম্বাৰ এক্টিভ হওঁতে বেছি টাইম নালাগে কিমান টাইম লাগে মানে লগোৱা হ'ব আৰু এক্টিভ হৈ যাব আচ্ছা মানে বাইকত ফিটিং কৰা হ'ব এক্টিভ হৈ যাব তাৰ পিছত মই মোবাইল দি সব কন্ট্ৰোল কৰিব পাৰিম সেইবিলাক বাৰু দেখাই দিম আগত বাইকত লগাই লওক নেকি এটা আমাৰ মুন্না ভাই বলে ভাত খাব যাব ইমান আৰু ডিস্টার্ব দিব নৰো যা ভাত চাত খাই আহা তুমি লগতে দেখলেকে মই খাই আহো এখানে মই এক্টিভ কৰি দি আছো আৰু এটা কথা কেইমান আগতে যেতিয়া মই ট্ৰিপত আছিলো ট্ৰিপত থাকতে এটা ষ্টৰি দেখা পাইছিলো ইফালে মই সাইডত দি দিম আপোনালোকে চাই ল'ব কোনোবা এজন কাস্টমাৰ আহি কেনে কিবা কি মানে কৈছে আহিছিল নে নাই গম নাপাও তুমি গম পোৱা নাই গমে নাপাও ইটো বস্তু সঁচা হয় হেতু বস্তু ক'ব লাগে মিছা বস্তু এটা মানে এনে মানুহ বদনামি কৰিব নালাগে আৰু এটা কথা গম পা কি নাই যেতিয়া বগা কাপোৰ পিন্ধি থাকিবা ন ওচৰেদি যেতিয়া কিবা কিবি যাব এনে দাগ চাগ লাগি যায় সেইটো কাৰণে অকমান নিজে বাচি থাকিব লাগে তে হেৰি নকৰি ডাইৰেক্ট আহি কথা পাতিব লাগে তো কিবা যদি পইচা বেছিকে হৈছিল বা লুটিছিল যদি আহি কিনে ডাইৰেক্ট ক'ব লাগে মালিকক ডাইৰেক্ট ক'ব লাগে কাৰণ মুন্না তো মালিক নহয় মুন্না মেনেজাৰে হয় এখন দোকানৰ নাম্বাৰ আছে নিতিনৰ নাম্বাৰ ডাইৰেক্ট কল কৰি ক'ব লাগিছিল তুমি যদি ভিডিওটো চাই আছা যদি এনেকা কৰিছা নেক্সট টাইম এনেকা নকৰিবা মানে এনেকা বদনামি কৰিব নালাগে উইথ প্ৰুফ কিবা ক'ব লাগে যদি প্ৰুফ নাথাকে তেতিয়াহ'লে হেতু কথা ক'ব নালাগে এনে দোকানখনৰ কথা কিয় ক'ব লাগে এতিয়া এপ্লিকেশ্যনো ডাউনলোড কৰিব লাগিব যিটো এপ্লিকেশ্যন দি কেনে জিপিএছটো চলিব আই অটা স্মাৰ্ট এটো ইনষ্টল কৰিব দিছে মুন্না ভাইয়ে তাৰ পিছত এই এপ্লিকেশ্যনটো দি গোটেই বাইকখন কন্ট্ৰোল কৰা হ'ব মানে পাৰিম আৰু কৰিব ইফালে মেটাভাৰ বাইক পুৰা ৰেডি মোৰ বাইকৰ আৰু কিবা কিবি অকণ কৰাব আছে মানে ৰিসেন্টলি যেটো ট্ৰিপ কৰি আহিলো বাইকৰ অৱস্থা বৰবাদ হৈ গৈছে সো চেনটেন টাইট কৰিব লাগিব অৱস্থা ব্যৱস্থা হৈ গৈছে মোৰ বাইকৰ চেন টাইট কৰিব লাগিব চেন লিভ কৰিব লাগিব আৰু চাও এটা কি কৰিব লগা হয় নেকি আৰু বাকি ভাই ফুল ৰেডি তুমি যাব কাৰণে ফুল ৰেডি আজি বহুত চমকাই হৈছে চমকি নতুন হৈছে বাপ ৰে অ দাদা কিবা পেপসি সেপসি ঠাণ্ডা ঠাণ্ডা দিয়কচোন কি আছে ডাঙৰটো দিয়ক পুৰা ঠাণ্ডা চাই দিব তামাম গৰম পৰিছে গুৱাহাটীত গৰম লগা নাই গৰম লগা গৰমটো লাগিছে মাউণ্টেন ডিউ দিয়ক মাউণ্টেন ডিউ দিয়ক আমাৰ মেটা বোলে মাউণ্টেন ডিউ খাব কি ভাই উৰি উৰি যাবা নেকি উৰবা ইচ্ছা আছে ফ্ৰী চিৰি হ'ব নেকি দাদা ফ্ৰী নহ'ব ফ্ৰী আৰু ক'ত দিব পাৰি এই ঠাণ্ডাত
এনেই প্ৰফিট থাকে 3 টকা ঘুৰি ঘুৰি পইচা চাই বেছি মানে খালি আপোনালোকৰ পইচা সেই সদায় হ'ব হা আপোনালোকৰ পইচা আৰু এভেলেবল পইচা এই ভিডিঅ' দিলে পইচা পাই যাম না তামাম ফেচিলিটি বিড়ি খাইবা বিড়ি খাইবা আমি খাইমু বিড়ি খাই বোলে আৰে ধেমালি কৰি আছে অলপ ধেমালি কৰিলো দাদাৰ লগত হাই ফুটি থাকিব লাগে সদায় বেপাৰ আজি নাই কালি হ'ব ले लो साबी ले लो क्या क्या खोलेगा अभी ठीक खोलेगा अरे काम करा गुटे बाइक नंगा कर दिया এক্সপ্ৰেছ লেংটা ভাল লাগে এইবিলাক কি সব খুলবা লাগব নেকি এটা ফিউজ থাকে মোৰ ইয়াৰ পৰা জ্বলি গৈছে দুটা ফিউজ আচ্ছা এটো মাজতে যে লাত মারবা লাগা হৈছিল বাইকৰ এই কাৰণে মই কৈছিলো না সিধা তলত খুলি গেছে বেয়া কৰা মানুহ মই বেয়া কৰি দিছো এই মাহত এক্সপ্ৰেছ বৰৱা ৰাতি লাইট চব বন্ধ অকল কিক কৰি ষ্টাৰ্ট হয় আৰু একো নচলে ইণ্ডিকেটৰৰ পোহৰত ঘৰ যায় ৰাতি 2টা বজাত A few moments later. ইয়াতে এজন ভাইক লগ পালো কি নাম আছিল তোমাৰ হাই শ্যাম সুন্দৰ নাথ কৰ পৰা আহিছা নলবাৰী নলবাৰী পৰা ইয়াতে বাইকৰ কাম কৰাৰ কাৰণে আহিছে তামাম বস্তু লগাইছে ইয়াতে এলয় লগাইছে টায়াৰ লগাইছে প্ৰিমিয়াম তাৰপিছত ৰয়েল ৰাইডাৰৰ এক্সজষ্ট লগাইছে আৰু বহুত কাম কৰিছে চাগে ন প্ৰিমিয়াম আজি কিমান টকা চুনা টোটেল আজি লাগিব আৰু 12-13 ইয়াতে ৰখি ৰখি মেটাপ ভাইৰ বোলে ভোক লাগি গ'ল অ ভাই এনেকে হ'লে কেনেকে হ'ব ভোক লাগছি তন্তে খাইছা ক'ত মই খাই আছো খাইছা পেট পেলাই মই ৰাতিপুৱা লাল চাহ খাই আছো ভাই মিছা কথা এইবিলাক মিছা কথা কেমেৰাৰ পিছফালে সঁচা কথা আহিলে আমি গম পাওঁ মই কেমেৰাত যেনেকুৱা ভিতৰতো সেনেকুৱা এই পেট ইস্ত্ৰি মাৰা হৈ আছে কেনেকুৱা লাগে পানী দি কেনে ইস্ত্ৰি মাৰি দিছে নেকি আৰু কিবা ক'বা নেকি যাওঁতে ৰাইজসকল ভোক লাগছি কালি লগ পাম তুমি ভাত খাব মাতি নামকা দেখছে না ঘৰৰ পৰা মনত নকৰে মোক অফিচৰ পৰা মনত কৰে 1 লাখ টাকা দিয়া যদি শুনিম You don't see the things I see. I'll tell you things you won't believe. Above the skies overseas, I hear them all, those places calling me. To never give up, to never back down. You get through the storm, even the nights the darkest before the dawn. Okay guys, GPS লগোৱা হৈ গ'ল বাইকত এতিয়া হল মেইন কামটো মই শিকিব লাগিব তেতিয়া যে এটা এপ্লিকেশন দেখাইছিলো OTA স্মার্ট এইটো এপ্লিকেশন ইয়াতে লগইন কৰিব লাগিব তাৰ পিছত বাকি কন্ট্ৰোল এইবিলাক সব আমাৰ মুন্না ভাই শিকাই দিব লগইন কৰিব একেবাৰে সহজ ঠিক আছে মই যদি মোবাইল নাম্বাৰ দিছো মোবাইল নাম্বাৰ আৰু পাসওয়ার্ড মাৰিলে ইয়াতে লগইন হৈ যাব এয়া চাওক ইয়াতে পাসওয়ার্ড দেখা গৈ আছে ওপৰত মোৰ ফোন নাম্বাৰ আছে হেতু কাৰণ আঙুলি দি ঢাকি ৰাখিছো এটা মই লগইনত টিপি দিম লগইন হৈ যাব yes লগইন হৈ গল এয়া চাওক বাইকৰ নাম্বাৰ AS01EY2372 এক সেকেন্ড পার্ক সিন্স 16 মিনিট মানে 16 মিনিট আগত লগোৱা হৈছে আৰু ইয়াতে পার্কিং হৈ আছে সব দেখাই আছে সব এতিয়া মুন্না ভাই বুজাব কেনেকৈ ইউজ কৰিব লাগে ভাই দেখুৱা এটো আমি মাজত ক্লিক কৰিলো আচ্ছা ক্লিক কৰাৰ লগে লগে এতিয়া আমাৰ বাইকখন ক'ত আছে সব ওলাই আহিব চাওক MotoCraze Designs লিখা আছে ইয়াতে মোৰ বাইক পার্ক কৰা আছে তাৰ পিছত এতিয়া আমি ইঞ্জিন কাট কৰিব লাগে যেতিয়া এই ইঞ্জিন কন্ট্ৰোল বুলি লিখা আছে আচ্ছা ইঞ্জিন কন্ট্ৰোলত মাৰিলো ইঞ্জিন ষ্টপ আহিল এটো ইঞ্জিন ষ্টপত মাৰিলো এন্টাৰ পাসওয়ার্ড তো মই দিছিলো এটা এটোৱে বৰ্তমান পাছত চেঞ্জ কৰি ললো yes ওকে এতিয়া যাইছো এৰি নহব পাৱাৰ সাৱাৰ যাই চাইলো কি কোৱা একো নাই এতিয়া চাওক একো কাম নকৰে ইয়াতে মুন্না ভাই তাতে মোৰ ফোনটো আছে ইয়াৰ পৰা এনেবল কৰি দিব হৈ গল চাবি অফ কৰা আছে নেকি তাকে মই শর্ট হৈ আছে মই লাইটটো আহি যাব লাগে চাওক তামাম ফেচিলিটি মোবাইলৰ পৰা অন কৰিল তাৰ পিছতে মিটাৰত লাইট জ্বলিছে তাৰ আগত একো কাম কৰি থকা নাছিল সব কাম চাম হৈ গল এতিয়া ঘৰত যাব লাগে আৰু এপ্লিকেশনটো কেনেকৈ ব্যৱহাৰ কৰে আমাৰ মুন্না ভাই গোটেইখিনি দেখুৱাই দিলে মানে কেনেকৈ ট্ৰেক কৰিব পাৰিম বাইকখন যেতিয়া মূল্য নাথাকিব কোনোবাই যেতিয়া চলাই থাকে তেতিয়া মই মোবাইলত গোটেই চাই থাকিব পাৰো লাইভ লোকেশন দেখাই দিয়ে ন লাইভ লোকেশন 1 সেকেন্ডৰ ডিলে নহয় লগালগ দেখাই দিয়ে বাইকখন ক'ত আছে আৰু বাইকখন যেতিয়া চলি থাকিব ন মোৰ ইচ্ছা কৰিলে মই লগালগ ইঞ্জিন কাট কৰি দিব পাৰো হেতু বেছি ভাল লাগিছে 20 স্পিড আহাৰ লগে লগে হি অফ হৈ যাব লক হৈ যাব জাগাতে 20 স্পিড আহাৰ লগে লগে মানে 60 মান থাকিলে নহয় নহব মানে ইটো দিয়া নাই কি এক্সিডেন্ট হৈ যাব পাৰে তুমি লক কৰি দিবা এক্সিডেন্ট হোৱাৰ চান্স থাকে এই কাৰণে ইটো দিয়া নাই 20 স্পিডত তো আহিব লাগিবই আহিলে লগালগ বন্ধ হৈ যাব গাড়ীখন আৰু দেখাইছিলো এটো আই গ্লোবেলৰ হয় এয়া দেখা পাই আছে আপোনালোকে
এইটো জিপিএছ মই লগাইছোঁ কিমান দিনৰ কাৰণে মোৰ টেনশ্যন নাই মানে ভিতৰতো চিম আছে ন এইটো ৰিচাৰ্জটো চাগে কৰিব লাগিব এবছৰ পিছত আমি ৰিনিউ কৰাব লাগিব এবছৰ পিছত কিমান টকা 1500 to 1600 ভিতৰত হ'ব মানে এবাৰ যেতিয়া লাগি যায় এবছৰ আৰু একো টেনশ্যন নাই মোৰ হিচাপত সকলোৱে লগাই ল'ব লাগে কাৰণ এতিয়ানো চিটুৱেশ্যন বহুত বেয়া বাইক য'তে ৰখায় মানে মাথাত এটা টেনশ্যন তিনিখন শুনিবই পাওঁ আমি ইয়াতে বহি কেনে দাদা মোৰ লগৰটোৰ আজি বাইক চুৰি হ'ল তাকেইটো মই যেতিয়া দেখা পাওঁ তেনেকুৱা ষ্টৰি লগালগ এড কৰি দিওঁ কাৰণ আৰু আজিকালি তুমি ধৰা যিকোনো 1.5-2 লাখৰ তলততো বাইক নাপাৱে যিকোনো বাইক কিনিব গ'লে 1.5-2 লাখ টকা লাগিব 1.5-2 লাখ টকা বাইকখন কিনি কিনি যদি 5,500-6,000 টকা খৰচ কৰি কিনে যদি বাইকটোৰ চেফটি থাকে মোৰ তেতিয়া একো ডাঙৰ নহয় সেইটোৱে আৰু যেতিয়া হৰাই যায় ইমান সহজত নাপায় আৰু পাই যায় কিছুমানে যাৰ লাক ভাল আৰু যদি লাক ভাল নহয় তেতিয়াহ'লে ধৰি লওক 4-5 মাহ মানে ঠিকছে ঘূৰিব লাগে ইঞ্চুৰেঞ্চৰ লগত তাৰপিছতহে বাইক এখন যেতিয়া কিনে তেতিয়া ইঞ্চুৰেঞ্চটো পইচা লৈ লগালগ বাট যেতিয়া পইচা দিব লাগে সিহঁতে লেট কৰি থাকে তাতেও তুমি অমুক তমুক কাটি কিনে মোটামুটি তোমাৰ 40-45 হাজাৰ টকামান নিজৰ লছো হয় তাকে ইঞ্চুৰেঞ্চ ইমানখিনি লছ হোৱাতকৈ এই 4-5 হাজাৰ টকা খৰচা কৰি কেনে জিপিএছটো লগাই লোৱা ভাল বিনা টেনশ্যন ৰাতি যেতিয়া টোপনি মাৰিব বিন্দাছ ইঞ্জিন কাট কৰি কিনে শুই থাকক আপোনালোক যদি বাইকৰ কিবা এচেছৰিজ লাগে যি হওক ইয়াতে আহিল হ'ল MotoCraze গুৱাহাটী ডেছক্ৰিপশ্যন বক্সত ফোন নাম্বাৰ আৰু এড্ৰেছ গোটেইখিনি দিয়া থাকিব আৰু মোৰ কথা ক'লে ডিছকাউণ্টো পাই যাব আগৰ ভিডিঅ'টো কৈছোঁ এতিয়াও কৈ আছোঁ এতিয়া আৰু বেছি দেৰি নকৰোঁ ইয়াৰ পৰা ওলাই যাওঁ মানে এটা ভিডিঅ' আপলোড কৰিব আছে আপলোডটো কৰিম ঠিকে বাট মাজত অকণমান কিবা কিবি কাটিব আছে আৰু নতুন বস্তু এড কৰিব লগা আছে মানে কেছটো কি গম পাইছা পইচা লাগব না পিলপিলিয়া কাটি কেনে মাজত কিবা ভৰাম তেতিয়া পইচা আহি যাব এটা বেলেগ ফেচিলিটি এণ্ড থেংক ইউ নাছিম ভাই ইমান কষ্ট কৰাৰ কাৰণে বাইকত যে জিপিএছ লাগিছে কোনোবা নতুন মানুহ যদি চায় আৰু ভিডিঅ'ত নোচোৱা মানুহ যদি বাইকখন লাৰি চায় গম নাপায় এইটোত কি লাগি আছে এনেকুৱা চিক্ৰেট জেগাত লুকাই দিয়া হৈছে জিপিএছ সঁচা দে এইটো কিন্তু মজা কাম কৰিছে নাছিমে ভাল লাগিছে দাদা তেলৰ লগত মিক্স কৰি দিছে জিপিএছ তেলৰ লগত মিক্স কৰি দিলোঁ বোলে একদম তুমিও লগাই ল'বা বহুত চেফটি হয় চলো যাওঁ চবেই লগাব লাগে আৰু দে মুন্না ভাই যাওঁ আকৌ লগ পাম ৰ'ব এটা কথা ক'ব পাহৰি গৈছিলোঁ এই মালটোৰ ন 1 বছৰ ৱাৰেণ্টিও আছে একো টেনশ্যন নাই ন নাই 1 বছৰৰ ভিতৰত বেয়া হ'লে ফ্ৰী অফ কষ্ট ৰিপ্লেচমেণ্ট হৈ যাব